নলবাৰী ৰাসৰ গীত এখন কিনিলোঁ, তাৰপিছত এতিয়া গ্ৰন্থমেলাত আহিলোঁ, দুটামান কিতাপ কিনি দিলোঁ, চাকৰি পাবা। দিছ ইজ নলবাৰী ৰাস। বলিউডৰ ড্ৰিম গাৰ্ল হিমা মালিনী আহি গ'ল, চাওক বন্ধুসকল, আমি গৈ আছোঁ নলবাৰী ৰাস চাবলৈ। কেনেকুৱা লাগিছে? বাছত গৈ আছোঁ নলবাৰী ৰাসলৈ, আপোনালোকক দেখুৱাম নলবাৰী ৰাস। অসমৰ ফেমাছ আৰু এইবাৰ বহুত ডাঙৰকৈ পাতিছে নলবাৰী ৰাস। গৈ আছোঁ, বলক। প্ৰিয় বন্ধুসকল, মই আহি পালোঁ নলবাৰী গণেশ মন্দিৰৰ হাইৱেৰ ওচৰত। তো এতিয়া আমি ৰাস মণ্ডপলৈ যাবলৈ ৰেডি হৈ আছোঁ, নে কি কোৱা? মেইন গেটটো আপোনালোক দেখুৱাই আছোঁ। নলবাৰী যিটো নলবাৰী টাউনৰ ভিতৰলৈ সোমাই যোৱাৰ মেইন গেট যিটো নতুনকৈ বনাইছে, আপোনালোক দেখাবলৈ গৈ আছোঁ। চাওক, নলবাৰী ৰাসৰ মেইন তোৰণ পোৱাৰ আগতে ইয়াতে চাওক কেনেকুৱা লাগিছে, মেইন গেটটো কেনেকুৱা লাগিছে? ভাল লাগিছে। কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব। হিমা মালিনীৰ অহাৰ মুহূৰ্তখিনি মই কেপচাৰ কৰিছোঁ, মোবাইলতে চাব। ফেচবুক পেজত চালে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাইছে প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড শ্বেয়াৰ। তো বলক, নলবাৰী ৰাসত বলিউডৰ ছুপাৰষ্টাৰ হেমা মালিনী আহিব। তাৰ আগতে চাওক গেটৰ দৃশ্য। আপোনালোকে এতিয়া নলবাৰীলৈ আহিলে পাৰ্মানেণ্ট গেট এখন পাব, যিখন গেট নতুনকৈ বনাইছে তোৰণ। আপোনালোকে চাওক, অসমীয়া কৃষ্টি সংস্কৃতিৰ গোটেইখিনি বস্তু ইয়াতে দেখুৱাইছে। অসমীয়া কৃষ্টি সংস্কৃতিৰ সুন্দৰ নিদৰ্শন এই নলবাৰী মেইন তোৰণত আপোনালোকে দেখা পাব। আৰু ইয়াৰ ৰাসৰ ডেক'ৰেশ্যন চাওক, এইখন হ'ল ৰাসৰ মেইন গেট, 89তম নলবাৰী ৰাস মহোৎসৱ। কেনেকুৱা ধুনীয়া বনাইছে ন? নলবাৰী ৰাসৰ মেইন এইখন ৰাসৰ গেট আপোনালোকে চাইছে। চাওক, ইয়াতে শ্ৰীকৃষ্ণৰ কালিয়া দমন, ৰাধা কৃষ্ণৰ ৰাস্তাটো চাওক, এই নলবাৰী ৰাসৰ ৰাস্তাতে প্ৰেম কৰি আছিলে ন? ধুনীয়া লাগিছে দে। জয় শ্ৰীকৃষ্ণ। কেনেকুৱা লাগিছে? কৃষ্ণৰ প্ৰকৃত ৰাস নলবাৰীত মানে দিছে ধুনীয়া একদম। মানে আমাৰ পিছফালে যিখন মূৰ্তি আছে চাওক, ধুনীয়া লাগিছে। ৰিয়েলি কেনেকুৱা লাগিছে? চ' ৰোমান্টিক ন? শ্ৰীকৃষ্ণ ৰাধা সেইকাৰণে ৰাসলীলা। ৰেল গেট পাৰ হোৱাৰ আগতে আপোনালোকে মীনা বজাৰ আৰু ইফালে যি চকৰি আছে চব ইয়াতে পাব। ৰাসলৈ আহিলে মিনিমাম 2 কিলোমিটাৰমান খোজকাঢ়িব লাগিব। গণেশ মন্দিৰৰ পৰা ৰেল গেটলৈকে আমি খোজকাঢ়ি আহিলোঁ। বহুত ভিৰ। আৰু আপোনালোকে যদি বাছত আহে বা ট্ৰেইনতে আহে বা বাইক লৈ আহে, আপোনালোকে গণেশ মন্দিৰ বাইক গাড়ী ৰাখি বা বাছৰ পৰা নামি আপোনালোকে চিধা খোজকাঢ়ি আহিলেই হ'ল। মানে নলবাৰীৰ ইপাৰে সিপাৰে ৰেলৰ দুয়োপাৰে ৰাসৰ মানে মেলা পাতিছে, মানে বহুত ডাঙৰ পাতিছে। অসমৰ ভিতৰত চাগে চবতকৈ ডাঙৰ ৰাস নলবাৰীতে হৈছে এইবাৰ, বহুত ডাঙৰ। মানে অসমৰ বিভিন্ন ঠাইতো হৈয়ে আছে, মাজুলী চাজুলী চবতে, বাট নলবাৰীৰ ৰাস বহুত ডাঙৰ, বহুত মানুহ। নে কি কোৱা? কেনেকুৱা? নলবাৰী টাউনৰ মাজেৰে যিহেতু ৰেল লাইন গৈছে, চ' ইয়াতে বহুত ভিৰ হয় ট্ৰেফিকত। ট্ৰেইন গৈ আছে ৰেল গেট। গেট খুলি দিয়াৰ লগে লগে হুৰকৈ মানুহ সোমাই আহিছে চাওক। আৰু আমি ছেকেণ্ড গেট লাইনেৰে গৈ আছোঁ। তো মানুহ ইয়াতে বহুত ট্ৰেফিক লাগি যায়। সন্ধিয়া 5 বজাৰ পৰা মানুহ ভিৰ লাগিছে চাওক। ইয়াতে মানে 10টামান থিয়েটাৰে আহিছে নলবাৰীত, ভাল ভাল যিবোৰ থিয়েটাৰ আহিছে এইবোৰ আহি গৈছে। আৰু আহিব হেমা মালিনী, বহুত ভিৰ। মানে সন্ধিয়া 5 বজাৰ পৰাই ভিৰ লাগি গৈছে। তো ৰাসৰ প্ৰতিটো মুহূৰ্ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো দবাই দিব যাতে আপোনাৰ ফেচবুক পেজ বা ইউটিউবত সোনকালে মোৰ ভিডিঅ'টো পায় আৰু ৰাসৰ প্ৰত্যেকটো মুমেণ্ট আপোনালোকে চাব পাৰে। তো কাইণ্ডলি ফ'ল' মাই চেনেল। মানুহৰ ইমান ভিৰ হৈছে, ইমান ভিৰত ভিডিঅ' বনাবলৈ বহুত কষ্ট হৈছে বন্ধুসকল। মানে বহুত ভিৰ আজি, চেলিব্ৰিটিসকল আহি। যিমানে ভিৰ থাকক, হেমা মালিনীক একবাৰ মোৰ ব্লগত কেপচাৰ কৰিবলৈ যত্ন কৰিম।
এইটো অসমৰ চবতকৈ ডাঙৰ ৰাস হয়নে নহয়? অঁ লাইন ধৰি ধৰি ভাগাল লাগছে আৰু ইমান দীঘল লাইন মানে ৰখি থাকিলে ঠেলি ঠেলি লৈ যায় চিন্তাই কৰিব লাগিব নে কি? দিছ ইজ হিষ্টৰিকেল নলবাৰী হৰি মন্দিৰ। এই হৰি মন্দিৰৰ ওচৰত আমি পালোঁ। আপোনালোকক ভিতৰলৈ গৈ গোটেই দৃশ্যখিনি দেখুৱাম। বিউটিফুল ডেক'ৰেট ৰাইট। কেনেকুৱা লাগিছে? ধুনীয়া ডেক'ৰেট কৰিছে হৰি মন্দিৰ, নলবাৰীৰ হৰি মন্দিৰ মেইন মন্দিৰ। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। বলক ৰাইজ আপোনালোকক দেখাবলৈ গৈ আছোঁ। চ' এক্সাইটেড? য়েছ। ইমান ভিৰৰ মাজেৰে ভিতৰলৈ সোমাই আহিলোঁ। বহুত ভাল লাগিছে ভিতৰত। চাওক কিমান মানুহ হৰাই গৈ আছে, মাইকত এলাউন্স কৰি আছে, গম পাইছেনে ৰাইজ? ইমান লেভেলৰ ভিৰ হৈছে তাৰমানে নলবাৰী ৰাসত। দৰ্শকসকল মই এতিয়া নলবাৰী ৰাসত উপস্থিত হ'লোঁ। আপোনালোকে দেখা পাইছে মোৰ পিছফালে আছে হৰি মন্দিৰ, নলবাৰী ৰাসৰ হৰি মন্দিৰ। এতিয়া ঘটনা হ'ল ছেপাৰেট এণ্ট্ৰি কৰি মানুহজনীক বিচাৰি আছোঁ, ফোন মাৰি আছোঁ, বিচাৰিহে পোৱা নাই, লেঠা লাগিল। এতিয়া চাওঁ কোনফালে আহে। ৰাসৰ মেইন মণ্ডপত আহি মই ফুটা ল'লোঁ আৰু এতিয়া বৰ্তমান ভগৱানক সেৱা কৰি আমি ওলাই গৈছোঁ মেলা চাবলৈ। অলপ জীৱন্ত ৰাস, নলবাৰীৰ জীৱন্ত ৰাস। দুবছৰ মূৰত ৰাস আহিছে, মানুহ ভিৰ হ'বই। নলবাৰী ৰাসৰ বৃন্দাবন ধাম বনাইছে ইয়াতে। চাওক ইমান ধুনীয়া লাগিছে, ভাল লাগিছে। চাগে ইলেক্ট্ৰিকেল গোটেইখিনি বস্তু। আৰু ওপৰত আপোনালোকে চাওক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই ওপৰত বনাইছে। ব্ৰহ্মা বিষ্ণু ভাল লাগিছে আহি পেলাই ইয়াতে নলবাৰী ৰাস চাই। আপোনালোকে আহি চাই যাব নলবাৰী ৰাস, অসমৰ বিখ্যাত নলবাৰী ৰাস আপোনালোকে চবেই জানে। চাই যাব একবাৰ আহি, বহুত ভাল লাগিছে। ভাৰ্চুৱেলি আপোনালোকক দেখালোঁ, ৰিয়েলিটিত আহি চাই যাব কিমান। ৰাইজসকল চাওক ইমান ভিৰ লাগিছে নলবাৰী ৰাসত, ইমান আল্টিমেট ভিৰ তাৰমানে ইয়াতে। তো মোৰ মানুহজনীক বিচাৰি আছোঁ, ইয়াতে আছে বোলে, ভিডিঅ' কল কৰিলোঁ। চাওক ক'ত কোনফালে আছে, বলক চাই যাওক ভিডিঅ'টো শেষলৈকে। নলবাৰীৰ এই বিখ্যাত ৰাসস্থলীত উপস্থিত হ'ব বলিউডৰ ড্ৰিম গাৰ্ল হেমা মালিনী। চ' সেইকাৰণে আজি বেছিকৈ ভিৰ হৈছে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। মই আপোনালোকক ড্ৰিম গাৰ্ল হেমা মালিনীৰ ভিডিঅ'টো আপোনালোকক দেখাম, গোটেইখিনি মুহূৰ্ত কেনেকৈ যায়। ইয়াৰ আগতে আপুনি ৰাস উপভোগ কৰক। নলবাৰীৰ যিটো ৰাস, এইবোৰ মূৰ্তি চাওক, মূৰ্তিবোৰ বহুত ধুনীয়া হৈছে ইয়াতে, আল্টিমেট লেভেল মানে ফাৰ্ষ্ট ক্লাছ। বহুত ভাল লাগিছে নলবাৰী ৰাসত আহি, আপোনালোকে আহিব, একদম মজা। বিচাৰি বিচাৰি পালোঁ মানুহজনীক। আধা ঘণ্টামান ফোন কৰাৰ পিছত ছেপাৰেট মজা। বিচাৰি আছোঁ ইমান মানুহ ভিৰ, মানে ৰখি থাকিলে মোক ঠেলি ঠেলি হৈ যায়। কেনেকুৱা লাগিছে বিচাৰি নাপাওঁতে? ৰিয়েলি নলবাৰী ৰাস বহুত ডাঙৰ, বহুত মানুহ, মাইকতে মাতিব লাগিছিলে তোমাক নে কি? যোৱা ৰাসবোৰত য'ত মীনা বজাৰ বহিছিল তাতে এইবাৰ গ্ৰন্থমেলা পাতিছে, বহুত ভাল কাম কৰিছে, ভাল লাগিছে বহুত। আৰু এইটো হ'ল মুখা, এইটো ৰাসৰ স্পেচিয়েল। আৰু এইটো শৰাই আছে, চাওক আপোনালোকে। আমি এতিয়া গ্ৰন্থমেলালৈ সোমাই গৈ আছোঁ। চাওক গ্ৰন্থমেলাত নলবাৰী ৰাসৰ গ্ৰন্থমেলা। নলবাৰীৰ এই গ্ৰন্থমেলাত বিভিন্ন ঠাইৰ পৰা প্ৰকাশনসমূহ আহিছে, ফেমাছ কিতাপবোৰ লৈ। তো আপোনালোকে গ্ৰন্থমেলালৈ আহিলে এটলিষ্ট এখন কিতাপ কিনিব। কিতাপ পঢ়াৰ এটা ভাল অভ্যাস। গ্ৰন্থমেলাত আহিলোঁ, জেনেৰেল নলেজৰ চাকৰি পাবা, চাকৰি কিতাপ ইয়াতে আছে, ভাল চাগে এইটো প্ৰকাশন। এই গ্ৰন্থমেলাৰ পৰা নলবাৰী ৰাসৰ গীতা এখন কিনিলোঁ, মন্দিৰত ৰাখি দিবা, মাজে মাজে পঢ়িম। ভাল লাগিলে মনটো, কিতাপ কিনিলে, কিতাপ পঢ়িলে মনটো ভাল লাগে, সেইকাৰণে কিনি দিছোঁ। পঢ়িবা তুমিও, মই পঢ়িম, কিতাপ পঢ়িব লাগে আমি, হয়নে নহয়? ব'লা আমি এতিয়া ৰাস উপভোগ কৰোঁ নে কি কোৱা? ধুনীয়া লাগিছে না? জীৱন্ত ৰাস, এই ময়ূৰ, ৱাও,
অৰিজিনেল হে ন এইটো চোৱা শ্ৰীকৃষ্ণ বিউটিফুল বা পানীও পৰি আছে চোন মটৰে দিছে চাগে ক'ত অ' মাই গড ধুনীয়া লাগিছে ন নলবাৰী ৰাসত এতিয়া হুলস্থুল লাগি গৈছে বহুত ভিৰ লাগি গৈছে কাৰণ আহি পাইছে বলিউডৰ ড্ৰিম গাৰ্ল হেমা মালিনী বলক আপোনালোক এতিয়া হেমা মালিনীৰ দৃশ্য দেখাবলৈ গৈ আছোঁ বহুত ভিৰ হেমা মালিনীৰ খবৰ পাই ৰাসৰ ভিৰৰ পৰা ওলাই আহি ৰাস্তালৈ আহিলোঁ হেমা মালিনী দেখাবলৈ চাওক এয়া হ'ল বলিউডৰ ড্ৰিম গাৰ্ল হেমা মালিনী আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ বহুত কষ্ট কৰি আহিছোঁ ৰাস্তালৈ চাওক আপোনালোকে ড্ৰিম গাৰ্ল হেমা মালিনী বহুত পৰিমাণে ভিৰ লাগিছে ভিডিঅ'টো আৰু কণ্টিনিউ কৰিব নোৱাৰিলোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু কমেণ্ট